সরকার আহক বা বিপিএফ আহক ইউপিপিএল আহক পিছৰ কথা কিন্তু বড়োলেণ্ডত ভিচিডিচি দালালি চলিব নোৱাৰিব কাৰণ গরিব দুখীয়া মানুহে একো নাপাব প্রধানমন্ত্রীয়ে ঘর বনাব টকা দিয়ে ঘর বনোৱা টকা একাউন্টত যাব লাগে বলে ইয়াতে ভিচিডিচি ঘর বনাব আরে গরিব মানুহৰ পয়সা আমি গরিবক দিব লাগিব নে আমি ভিচিডিচিক দিব লাগিব সেই কারণে বড়োলেণ্ড বিটিআর যদি পরিবর্তন লাগে তেতিয়া হলে আমি কাক ভোট দিব লাগিব আমি বিজেপিক ভোট দিব লাগিব বিপিএফৰ দিনত ঠিকাদারে কাম কৰিলে বা নকৰিলে ইউপিপিএলৰ দিনত পেমেন্ট আছে পেমেন্ট নাই কিন্তু টকা থাকিলেহে টকা দিব পাৰিব টকা কৰ পৰা পাব মোদীজীয়ে টকা দিলেহে টকা আহিব আৰু মোদীজী টকা কোনে আনিব দিছপুৰত বিজেপি আনিব বিজেপিয়ে কাক দিব কোকৰাঝাৰত দিব তাৰ মানে আমাৰ দিল্লী দিছপুৰ কোকৰাঝাৰ ট্রিপল ইঞ্জিন সরকার থাকিলেহে আমার ইয়ার সমস্যা সমাধান হবে ইয়াতে সদায় আমি সৰু সৰু কথালৈ আমি পিছ পৰি আছো সৰু সৰু কথালৈ আমি পিছ পৰি আছো আজি আমাৰ বহুত মানুহ আছে এই বিটিআৰতে জন্মিছে এই বিটিআৰতে মৰিব ঘৰো আছে পাকা ঘৰো আছে কিন্তু কাগজ নাই যদি ঘৰো আছে মই বিটিআৰতে জন্মিছো বিটিআৰতে মৰিম লাইটৰ কানেকশন আছে পানীৰ কানেকশন আছে খালি মাটিৰ কাগজ নাই এইটো কেনেকুৱা কথা হ'ব পাৰে যদি নাই যদি একো নাই কিন্তু সব আছে কিন্তু সব থাকিও একো নাই ঘৰ আছে মোৰ মাটি আছে বাউন্ডাৰী ওয়াল আছে ইলেক্ট্ৰিসিটি কানেকশন আছে পানী আছে বলে মাটিৰ কাগজ আছে নে বলে মাটিৰ কাগজ নাই আরে এইটো কেনেকুৱা কথা যদি নাই যদি একোৱে নাই সব আছে দোকান আছে লাইসেন্স আছে মোটরসাইকেল আছে গাড়ি আছে সব আছে কিন্তু মাটিৰ কাগজ আরে নাই যদি একো নাই কিন্তু যদি সব আছে তেতিয়া হলে সবজি মাছ মাংস সব আছে খালি নিমখটো নাই হয়নে নহয় সবে আছে খালি নিমখটো নাই নিমখ নাখালে আঞ্জাখন কেনেকে ভাল লাগিব বলে সব আছে গোটেইখিনি আছে ইয়াতে মাটিও আছে ঘৰো আছে ইলেক্ট্ৰিসিটিও আছে পানীও আছে ৰাস্তাও বনাইছো দলঙো বনাইছো নামঘৰো বনাইছো পাথৰ মন্দিৰো বনাইছো গিৰ্জাও বনাইছো খালি কি নাই বলে কাগজটো তাৰ মানে কথাটো কি তাৰ মানে এইটোৱে কথা যে বিটিআৰত ৰাইজৰ লগত কথা পাতি সমস্যাবিলাক সমাধান কৰিবৰ বাবে মানুহে সাহস নকৰে কথা পাতিব লাগিব যে এওঁতো ইয়াতে জন্মিছে ইয়াতে মৰিব বাংলাদেশতো মাটি নাই কাৰো ক'ত যাব এই কথাখিনি ইয়াত খোলাখুলি কোনেও নাপাতে কিন্তু আমাৰ কোনো সমস্যা নাই কাৰণ বিজেপি মানে সকলোৰে পাৰ্টি বিজেপি মানে সকলোৰে দল আমাৰ মনত ক্লিয়াৰ আছে যে বিটিআৰ ভাল হ'ব লাগে 26টা জনগোষ্ঠীৰ ৰাইজে বিটিআৰত আদৰণি জনাব লাগে আৰু আমাৰ বিটিআৰখনত কোনো সমস্যা থাকিব নালাগে আজি অসমত চাকৰি হয় কামাণ্ডো বেটেলিয়ন পুলিশ বেটেলিয়ন গরিব হলে চাকরি পায় এক পয়সাও ঘুষ দিব নালাগে কোনবাই যদি দিছপুৰৰ চাকৰি গরিবৰ পৰা তামোল পান এখন লৈ সিধা সিধি জেলৰ ভিতৰত যাব লাগিব তাৰ বাহিৰত থাকাৰ কোনো ৰাস্তা নাই কিন্তু গুৱাহাটীৰ চাকৰি যেনেকে সকলোৱে পায় দিল্লীৰ চাকৰি যেনেকে সকলোৱে পায় বিটিআৰৰ চাকৰিও কোকৰাঝাৰৰ চাকৰিও সকলোৱে পাব লাগিব নে নালাগিব কিন্তু আজি গরিব দুখীয়া মানুহৰ এই বিশ্বাস এতিয়াও অহা নাই আমি চেষ্টা কৰিব লাগিব
যে সকলোৱে লগ লাগি সকলো জনগোষ্ঠীৰ লোকে লগ লাগি আমি বিটিআৰক সফল কৰিব লাগিব কিন্তু যদি আমি ৰাইজৰ সমস্যা সমাধান নকৰো গৰীব মানুহে বেলেগ জায়গাত সব আঁচনি পাব আৰু বিটিআৰত নাপাব মানুহৰ মন বেয়া হৈ থাকিব মানুহৰ মন কেতিয়াও ভাল হ'ব নোৱাৰে শ্ৰদ্ধা ৰাইজ কোকৰাঝাৰত যেতিয়া বিজেপিয়ে শক্তিশালী ৰূপত কোকৰাঝাৰৰ চৰকাৰত বহিব আৰু ৰাইজে আশীৰ্বাদ কৰিব আমাৰ ইয়াত একো সমস্যা নাথাকিব আমি সমস্যাবিলাক সকলো সমাধান কৰিব পাৰিম মোৰ এটাই প্ৰচেষ্টা 22 বছৰ হৈ গ'ল আৰু 5 বছৰ যদি যায় 27 বছৰ হ'ব এইবাৰ ইলেকশ্যনত আমি এটাই চিন্তা কৰিব লাগিব যে বিটিআৰত কোনো যাতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে সকলোৱে আনন্দ কৰিব পাৰে সকলোৱে ফূৰ্তি কৰিব পাৰে কাৰো মনত যাতে দুখ নাথাকে আৰু সেই কাৰণে এইবাৰ বিজেপিয়ে ভাল কৰি ইলেকশ্যন উঠিবৰ কাৰণে চেষ্টা কৰিছে মই আগতে আপোনালোকক কৈছো যে এইকেইটা দিন যোৱা 1 তাৰিখৰ পৰা আজি 13 তাৰিখ হ'ল প্ৰত্যেক দিনাই 2খন মিটিং 3খন মিটিং মই ৰাইজৰ আগত গৈছো ৰাইজক এটাই কথা বুজাইছো যে বিপিএফও আমাৰ শত্ৰু নহয় ইউপিপিএলও আমাৰ শত্ৰু নহয় আমি মাত্ৰ বিচাৰিছো যে 22 বছৰ পিছতো বিটিআৰৰ ৰাইজৰ যি দুখ থাকি গ'ল কষ্ট এতিয়াও হৈ আছে কৰবাত দলং নাই কৰবাত ৰাস্তা নাই কৰবাত স্কুল নাই কৰবাত কলেজ নাই এইবাৰ আমি বিটিআৰত সৰ্বাংগ সুন্দৰ বনাব লাগিব বিটিআৰত অসমৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ কৰিব লাগিব আজি আপোনালোকে গুৱাহাটীত যাওক কিমান ডেভেলপমেন্ট ডিব্ৰুগড়ত যাওক কিমান ডেভেলপমেন্ট আজি নলবাৰীত যাওক কালি মই দিনত নলবাৰীত গৈ আছো নলবাৰী টাউনত 4খনকৈ ফ্লাইঅভাৰ হৈছে আজি গুৱাহাটীলৈকে যাওক প্ৰতিটো দিনতে নতুন নতুন কিবা হৈ আছে গৰীব দুখীয়া মানুহক চাওক অৰুণোদয় পাইছে মহিলা আত্মসহায়ক গোটে টকা পাইছে ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পাইছে চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে আজি 1 নৱেম্বৰৰ পৰা দুখীয়া মানুহে ৰেচন কাৰ্ডত চাউলৰ লগত দালি পাব নিমখ পাব চেনি পাব তাৰো ব্যৱস্থা আজি আমি কৰিছো কিন্তু এই আঁচনিবিলাক বিটিআৰৰ ৰাইজেও পাব লাগিব বিটিআৰৰ ৰাইজেও কোকৰাঝাৰৰ ৰাইজেও বনৰগাঁৱৰ ৰাইজেও এই আঁচনিবিলাক পাব লাগিব কেতিয়া এই আঁচনিবিলাক পাব যেতিয়া আমাৰ মানুহ দিছপুৰ কোকৰাঝাৰ ডাইৰেক্ট কানেকশ্যন হ'ব মাজত কোনো ভিচি নাথাকিব তেতিয়া আমাৰ সমস্যা সমাধান হ'ব ক'ৰ পৰা আহে এইবিলাক মই বুজিয়ে নাপাওঁ ইলেকশ্যন হৈ যাব কাজিয়া আৰম্ভ হৈ যায় দাদা মোৰ নামটো ভিচি দিয়ক মোৰ নামটো ভিচি দিয়ক আৰে কিয় দিব লাগে তাৰ মানে গৰীব দুখীয়া মানুহে যাতে চৰকাৰৰ একো স্কিম নাপায় সদায় মাজৰ মানুহ চলি থাকে আজি আমি অসমত মাজৰ মানুহ নোহোৱা কৰি দিছো চাকৰি নামত দালালি নাই আঁচনিৰ নামত মাজৰ মানুহ নাই আজি আমি অসমত সব নোহোৱা কৰি দিছো ডাইৰেক্টলি চৰকাৰী চাকৰি আগতে এটা মেজিষ্ট্ৰেটৰ চাকৰি 1 কোটি টকা দিব লাগিছিল এতিয়া তামোল পাণ এটা খাব কোনে হিম্মত নকৰে দুখীয়া দুখীয়া মানুহ এছিএছ হৈছে দুখীয়া মানুহ ডিএছপি হৈছে আগতে কংগ্ৰেছৰ দিনত 1 কোটি টকা দিব লাগিছিল আজি চব্জি বেপাৰী ল'ৰা ছোৱালীয়ে ঘৰত
যদি 3টা বাচ্চা আছে 3টাই চাকৰি পাইছে খালি মেৰিটত পঢ়িছে পুলিচত দৌৰিছে চাকৰি পাইছে কমান্ডো বেটালিয়ন দৌৰিছে চাকৰি পাইছে কিয় অসমত আমি মাজৰ মানুহ নোহোৱা কৰিছো যে কোনো কামত মাজৰ মানুহ থাকিব নোৱাৰে আৰু লগে লগে আমাৰ ৰাজ্যখনৰ উন্নতি হৈছে মই বিচাৰো যে বিটিআৰৰ ৰাইজেও একে সুবিধা পাব লাগে মই আপোনালোকক সুধিম অৰুণোদয় কোনে কোনে পাইছে হাত দাঙকচোন আৰু যোনে যোনে পোৱা নাই হাত দাঙক যোনে যোনে নাই পোৱা এতিয়া পোৱাটো বেছি না নোপোৱাটো বেছি নোপোৱাটো বেছি কিন্তু যদি মই বেলেগ জায়গাত গৈ সুধো যে কেইজনে পোৱা নাই নোপোৱাটো কম পোৱাটো বেছি ইয়াতে নোপোৱাটো বেছি আৰু পোৱাটো কম কাৰণ বেলেগ জায়গাত ভিচি নাই ইয়াত মাজত ভিচি সোমাই আছে বেলেগ কথা একো নাই মই ঠিক কথা কৈছো নে নাই আৰু মই ডাইৰেক্ট কথা কওঁ মই চিধা চিধি কথা কওঁ আৰু সেইকাৰণে আজি আমাৰ অসমত উন্নতি হৈছে ছটা ৰাইজ আপোনালোকে মনত পেলাব যে বিজেপি চৰকাৰে আজিলৈকে বিটিআৰত যি হৈছে বিজেপি চৰকাৰৰ দিনত হৈছে বিটিচিৰ চুক্তিও বিজেপিয়ে কৰিছিল আৰু বিটিআৰৰ চুক্তিও বিজেপিয়ে কৰিছে আপোনালোকে জানে যে 2021 চনৰ আগলৈকে আমাৰ বিটিআৰত গুলিবৰ্ষণ আছিলে বোমা বিস্ফোৰণ আছিলে গোষ্ঠীগত সংঘৰ্ষ আছিলে সাম্প্ৰদায়িক সংঘৰ্ষ আছিলে 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী হলো আৰু মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত এটাও গুলি ফুটা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই আজি 4.5 বছৰ হৈ গ'ল যিমান ল'ৰা জংগলত আছিলে মৰমেৰে আমি মাতি আনিলো বন্দুক বিলাক লৈ ললো ট্ৰেক্টৰ ল পাৱাৰ টিলাৰ ল বন্দুক নালাগে আজি আমি যেতিয়াৰ পৰা মই অসমত মুখ্যমন্ত্ৰী হৈছো তেতিয়াৰ পৰা অসমত আমি দেখা পাইছো যে সম্পূৰ্ণ শান্তি আহিছে আগতে কোকৰাঝাৰ বনগাঁও আগতে ইলেকশন হৈছিলে কাক ভোট দিব লাগে মটৰচাইকেলত ল'ৰা আহিব বন্দুক থাকিব বোলে অমুকত ভোট দিব লাগিব কিন্তু আজি যোন পাৰ্টিয়ে নহওক ৰাইজক বন্দুক দেখুৱাই ভোট খোজা নাই নমস্কাৰ কৰি ভোট খুজি আছে যে মোক ভোট দিয়ক নমস্কাৰ কৰি আছে কিয় বিজেপিয়ে শান্তি আনিলে বিজেপিয়ে ৰাইজক গণতান্ত্ৰিক অধিকাৰ ঘূৰাই দিলে যিসকল কোকৰাঝাৰত 50 ইয়াৰ প্লাছ এই বনগাঁৱৰ মিটিঙত আহিছে তেওঁলোকে ক'ব যে কোকৰাঝাৰত আগত ইলেকশন কেনেকে হৈছিল কোনো মিটিং নাই কোনো পলিটিক্যাল পাৰ্টি নাই মটৰচাইকেলত আহিব বন্দুকত ক'ব অমুকত ভোট দিবি আৰু ভোট দিব যোৱাৰ আগতে ভোট শেষ এতিয়াতো তেনেকুৱা নহয় এতিয়া ৰাইজে সকলো বিপিএফও আহিব ৰাইজক নমস্কাৰ কৰিব ইউপিপিএল আহিব ৰাইজক নমস্কাৰ কৰিব বিজেপি আহিব ৰাইজক নমস্কাৰ কৰিব কংগ্ৰেছ আহিব ৰাইজক নমস্কাৰ কৰিব বিটিআৰৰ কোনো মানুহে ভাবা নাছিল যে বিটিআৰত এনেকুৱা পৰিৱেশ কেতিয়াবা আহিব পাৰে বুলি বিটিআৰত আগতে 6 মাহ গুলিকাণ্ড নহলে মানুহে ভাবে কি হল আজি 6 মাহ গণ্ডগোল নাই আজি 5 বছৰ হৈ গল বিটিআৰত কোনো গণ্ডগোল নাই কাৰো লগত কাজিয়া পেচাল নাই সম্পূৰ্ণ শান্তি আজি বিটিআৰ আগবাঢ়িছে মই বিশ্বাস কৰো বিজেপিয়ে শান্তি আনিলে বিজেপিয়ে গণতান্ত্ৰিক অধিকাৰ আনিলে এবাৰ যদি বিজেপিয়ে সুবিধা পায় তেতিয়াহলে বিজেপিয়ে ৰাইজৰ সকলো দুখ
একে বছৰতে নোহোৱা কৰি আমাৰ সমাজখনক আগুৱাই লৈ যাব পাৰিব। শ্ৰদ্ধা ৰাইজ, ৰাজীৱ বাঙাল ডাঙৰীয়াই মোক আপোনালোকৰ কেইবাটাও কামৰ বাবে অনুৰোধ কৰিছে। আমাৰ ৰাজীৱ বাঙাল ডাঙৰীয়াই মোক কৈছে যে আমাৰ চিকাৰগাঁৱত এটা স্কিল ডেভেলপমেন্ট চেণ্টাৰ হ'ব লাগে নেকি? তাৰপিছত তেওঁ মোক কৈছে যে নতুন বিডিঅ অফিচ এটা পাটগাঁৱত হ'ব লাগে নেকি? ৰাজীৱ বাঙালে মোক কৈ আছে। তাৰপিছত কৈছে যে পুটিমাৰী গাঁৱত এখন নাৰ্ছিং স্কুল হ'ব লাগে, হয় নেকি? তাৰপিছত তেওঁ মোক কৈছে যে আউলা নালা নদীত ইৰিগেশ্যন কেনেল নোহোৱা কাৰণে ৩,০০০ বিঘা মাটি ভাল কৰি খেতি কৰিব পৰা নাই, গতিকে তাতে সুইচ গেট আৰু ইৰিগেশ্যন কেনেল বনাব লাগে, যাতে গেইল পাইপলাইন ষ্টেচন বেলতাৰীৰ কাষত থকা আমাৰ বংশীগাঁও ভিচিডিচি ধুনীয়া খেতি বাৰী হ'ব পাৰে। ঠিকে কৈছে নে নাই? তাৰপিছত তেওঁ কৈছে যে ডালুবাৰী আৰু বাংলাবাৰী টি গাৰ্ডেনত এটা মিনি ষ্টেডিয়াম হ'ব লাগে নে নালাগে? তাৰপিছত কৈছে যে বীৰ চিলাৰায়ৰ নামত এটা আমাৰ বাখাৰা চন্দ্ৰপাৰাত এটা ষ্টেচু হ'ব লাগে আৰু এটা অডিটৰিয়াম হ'ব লাগে। জাষ্টিন লাকৰাৰ নামত এটা আমাৰ কমিউনিটি হল নিৰ্মাণ কৰিব লাগে আৰু বনৰগাঁৱত বেংক আনিব লাগে, যাতে বেংকিং সাৰ্ভিস মানুহে পাব পাৰে। ঠিকে কৈছে নে নাই কোৱা? তাৰপিছত কৈছে যে শালগুৰিৰ পৰা হাওৰা গুৰিলৈ চৰভাঙ্গা নদীৰ ওপৰত এখন দলং হ'ব লাগে নে নালাগে? তাৰপিছত কৈছে হেকাইপাৰাৰ পৰা মাছুৱা ঘাটলৈকে এখন ফুটব্ৰিজ হ'ব লাগে। তাৰপিছত কৈছে ৰাম মন্দিৰ টু হৰিকৃষ্ণ মন্দিৰ গৌৰাংগ নদীৰ ওপৰত এখন ফুটব্ৰিজ হ'ব লাগে। তাৰ মানে যিখিনি ৰাজীৱ বাঙাল ডাঙৰীয়াই মোক দিছে, এইখিনি যদি কৰি দিওঁ আপোনালোকে ভাল পাব, শান্তি পাব, হয়নে নহয়? তাকে কৈছে। তাৰমানে ৰাজীৱ বাঙালে আপোনালোকৰ কাৰণে কিমান চিন্তা কৰে, হয়নে নহয়? এই গোটেই কথাখিনি মই ইয়াত অহাৰ লগে লগে মোক কৈছে যে বনৰগাঁৱত মানুহ বৰষুণত ভিজি আছে, এইখিনি আপুনি ঘোষণা কৰি যাব লাগিব। তাৰমানে আপোনালোকক কিমান মৰম কৰে। এই কামবোৰ বেলেগ পাৰ্টিয়ে কৰিব পাৰিব নে বিজেপিয়ে কৰিব পাৰিব? কোনে কৰিব পাৰিব? অকল বিজেপিয়ে কৰিব পাৰিব। শ্ৰদ্ধা ৰাইজ, আমাৰ ইয়াত আদিবাসী গাঁৱৰ পৰা বহুত ৰাইজ আহিছে। কেইদিনমান আগতে আদিবাসী শান্তি চুক্তিৰ বাবে ভাৰত চৰকাৰে 500 কোটি টকাৰ অনুমোদন দিছে। ৰাজ্য চৰকাৰেও 500 কোটি টকা দিব আৰু গোষ্ঠীগত সংঘৰ্ষ যিসকল ৰিলিফ কেম্পত আছিলে তেওঁলোককো আমি পাবলগীয়া পইচা ইলেকশ্যনৰ এছেম্বলি ইলেকশ্যনৰ আগতে দিবৰ বাবে আমি চেষ্টা কৰিম। অলৰেডি কাম আগুৱাই গৈছে। শ্ৰদ্ধা ৰাইজ, আপোনালোকক এটাই কথা সুধিম, এইবাৰ ইলেকশ্যনত বনৰগাঁৱত বিজেপি ইলেকশ্যন খেলিব লাগে নে নালাগে? সকলোৱে ক'ব লাগে নে নালাগে? কেণ্ডিডেট ৰাজীৱ বাঙাল হ'ব লাগে কি নালাগে? ৰাজীৱ বাঙাল কেণ্ডিডেট হ'ব লাগে নে নালাগে? ৰাজীৱ বাঙাল জিকিব নে নাই? ৰাজীৱ বাঙালক ভোট দিব নে নাই? কোকৰাঝাৰত বিজেপিৰ চৰকাৰ গঠনত শক্তিশালী ভূমিকা হ'ব লাগে নে নালাগে? লাগে? পাক্কা লাগে? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, দিলীপ শইকীয়া, ৰাজীৱ বাঙাল, বনৰগাঁৱৰ ৰাইজ
বহুত ধন্যবাদ। ছেপ্টেম্বৰত আকৌ আহিম, ঠিক আছে? ইলেকশ্যনৰ মাজত আহিব লাগে নে নাই?